হল এই মানুহখিনি খুব নতুন মানুহ। আজিৰ পৰা যদি 10 বছৰ আগত আপোনালোকে ইয়াত আহিলেহেঁতেন তেতিয়া আপোনালোকে দেখা পালেহেঁতেন যে ইয়াত কোনো এখন ঘৰ নাছিলে। নতুনকৈ হঠাৎকৈ আহি ইহঁতে গজগজীয়াভাৱে ইয়াত বসতি স্থাপন কৰি লৈছে। ইহঁতৰ প্ৰতি আমাৰ 100% ডাউট আছে যে ইহঁত আমাৰ সঁচাকৈ আমাৰ এই অঞ্চলৰ বাসিন্দা হয় নে নহয়। মই এটা কথা কওঁ, নিজৰ স্বাৰ্থৰ কাৰণে, নিজৰ ব্যক্তিগত কাৰোবাৰ স্বাৰ্থৰ কাৰণে কাৰোবা অভিযোগ কৰিলে যে তেওঁ যে বাংলাদেশী হ'ব, এইটো ভুল ধাৰণা। কিয়নো কথাত এটা কথা আছে যে দেশতকৈ মামা ডাঙৰ নহয়। তেওঁ নিজৰ স্বাৰ্থৰ কাৰণে এই যে চেব্ৰাংগুৰি বা আমাৰ গোসাইগাঁও বা কোকৰাঝাৰ বা আমাৰ BTCত কিবা এটা জুই লগাব চেষ্টা কৰিব, এইটো কেতিয়াও নহয়। আমি BTCত আজি চাওক, BTCত 40টা সমষ্টিত আমি 28টা জিকিছোঁ। তাৰ মাজত আমাৰ বড়ো, ৰাজবংশী, মুছলিম চব জাতি জনগোষ্ঠী মিলে আজি আমি BTC চৰকাৰখন গঠন কৰিছোঁ। তাৰ ভিতৰত আমাৰ BTCত বহুত শান্তিৰে আমি BTC চলাই আছোঁ, চব জনজাতি জনগোষ্ঠী মিলি। সেই হিচাপত আমাৰ MLA ৰাজবংশী, বঙালী চব জাতি জনগোষ্ঠী আছে। গতিকে আমাৰ BTCত দুষ্কৃতিকাৰী যিমানেই চেষ্টা নকৰক, আমাৰ ইয়াতে এনেকুৱা কোনো ঘটনা নঘটে। কাৰণ নিজৰ স্বাৰ্থৰ কাৰণে তেওঁ যে কোনোবা গাঁৱক, কোনোবা অঞ্চলত বিদেশীকৰণ কৰিব, তেওঁ কোন? বিদেশীকৰণ চিনাক্ত কৰা কাম হ'ল চৰকাৰৰ, হয় কি নহয়? আজি চাওক, আমাৰ BTCত 2005ৰ পৰা আমাৰ BTC চুক্তি হৈছে 2003 10 ফেব্ৰুৱাৰীত। 2003 10 ফেব্ৰুৱাৰীৰ আগমুহূৰ্তত যিমান মানুহ আমাৰ BTCত আছে সব আমাৰ BTCবাসী, সব আমাৰ ভাৰতীয় নাগৰিক। এইটো একদম ক্লিয়াৰ মেছেজ। আমাৰ দলীয়ভাৱে একশ্যন এইটো ল'ব কাৰণে আমাৰ হাইকমাণ্ডে বাহিৰত আছে। আমাৰ হাইকমাণ্ড আহিলে এইটো নিশ্চয় কিবা এটা পদক্ষেপ ল'ব। কেননা আমাৰ BPF দলৰ হৈ কিবা কাৰণত নিজৰ স্বাৰ্থৰ কাৰণে আমাৰ BTCত জুই লগাৰ চেষ্টা কৰিব, সেইকাৰণে আমি খবৰ কেতিয়াও নিদিওঁ। গতিকে আমাৰ হাইকমাণ্ড বাহিৰত আছে, হাইকমাণ্ড আহিলে নিশ্চয় কিবা ইয়াৰ এটা পদক্ষেপ ল'ব।